ফাঁকা এই মেকুৰী এটা গৈ আছে চাওক এইটো। হেল্ল' গাইজ, মই বিলাল আজি আহিলোঁ নতুন এটা ভিডিঅ' লৈ। এতিয়া গুৱাহাটীত মই আছোঁ। গুৱাহাটীত এতিয়া ৰাতি কেইটা বাজে কৰণ চাওঁ মোবাইলটো। মুখেদি ক'লে নহ'ব নহয়, দেখাই দিব লাগিব দৰ্শকক। দেখাওচোন মোবাইলটো চাওঁ। আপোনালোকক মই টাইমটো দেখাইছোঁ আগতে। এতিয়া বৰ্তমান কেইটা বাজে মই টাইমিংটো আপোনালোকক দেখাইছোঁ। এই চাওক উল্টাকে হৈছে ন, এই 2টা মানে 25, 2:25 হৈছে। এতিয়া 2:25 আমি গুৱাহাটীত এতিয়া গাড়ী লৈ ফুৰিব যাই আছোঁ। চাওক কেনেকুৱা লাগে গুৱাহাটীত 2টা বজাত, ৰাতি 2-2:30 বজাত ফুৰি কেনে কেনেকুৱা লাগে, সেইটোৱে আজি আপোনালোকক দেখাবলৈ মই খুজিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, শেষলৈকে চাই থাকক আজি। এতিয়া চাওক আমি আহি গুৱাহাটী ক্লাব পাই গ'লোঁ। গুৱাহাটী ক্লাব এয়া বুঢ়া মছজিদ। তো আপোনালোকে দেখা পাইছে টাৰ্ণটো। এতিয়া আমি টাৰ্ণ ল'ম আৰু ৰাতি এতিয়া আৰু কোনো মানুহ নাই গাইজ, আমিয়ে আৰু 3জন, আমাৰ বাহিৰত কোনো নাই। আমি শ্বেৰ আৰু গুৱাহাটীৰ। এতিয়াই চাওক বুঢ়া মছজিদ কি ধুনীয়া একদম হেৰি। মানে এতিয়া লাহে লাহে আমি দীঘলী পুখুৰী পাম। এই ট্ৰাক এখন যাই আছে আগেদি, তো সেইখন পিছে পিছে যোৱাই ভাল হয় নেকি। মাল এটা ৰখি আছে, আমি অভাৰটেক কৰিব লাগিব, কিয়নো এই ট্ৰাকত বালি নহ'লে কিবা এটা আছে, আমাৰ গাড়ীত চিটিকি আহিব নহ'লে। গতিকে আমি ট্ৰাকটো অভাৰটেক কৰোঁ। ঠিক দীঘলী পুখুৰীত আমি ট্ৰাকটো অভাৰটেক কৰিলোঁ। এতিয়া আমি যাম ক'ত? জয় ষ্টেচনত যাম। তো আপোনালোকক দেখাম ৰাতি 2-3 বজাত ষ্টেচনৰ অৱস্থা কি। তো আপোনালোকে স্কিপ নকৰিব। এয়া টাৰ্ণ ল'লোঁ আমি, এই ষ্টেচন দেখাই পায় ইয়াৰ পৰা। তো ষ্টেচনত আৰু ৰাতি দিন নাই, এনি টাইম মানুহ থাকে। এয়া 3টা, ইহঁতে কিজানি মৰ্ণিং হ'লে আমাৰ। এইয়া চাওক ষ্টেচনৰ অৱস্থা। তো আমাৰ ইয়াতে এটা লগৰ ল'ৰা আছে, অমলেট ভাই। তো যদি অমলেট ভাইক আমি পাই যাওঁ ভালে হ'ব, আৰু নাপালেতো আৰু উপায় নাই। এইটো চিগাৰেট খাই আছে, আৰু এটা ইফালে কি মিলাই আছে, শিখৰ। এই শিখৰ আৰু চিগাৰেটৰ কাৰণে আমি ৰাতি 3টা বজাত পল্টন বজাৰ ৰেলৱে ষ্টেচন আহি পাইছোঁ। চিন্তা কৰক কেনেকুৱা মানে হেৰি হ'ব লাগিব। এই চাওক এইটো ষ্টেচন, এনেকুৱা চাহ দোকান। এতিয়া ৰাতি 3টা বাজিছে। তো মানে কি ক'ম আৰু, এইটো হ'ল কলিৰ যুগ, আজিৰ যুগৰ ল'ৰা। আৰু মানে ৰাতি যি মন যায় তাকে। তো গাইজ চাওক কি বস্তুৰ কাৰণে আমি ৰাতি 3টা বজাত আহিছোঁ। চাওক এই বস্তুটোৰ কাৰণে, চাইছে কিমান ইম্পৰ্টেণ্ট বস্তু এইটো। ৰাতি 3টা বজাত টোপনিৰ পৰা উঠি পল্টন বজাৰ ৰেলৱে ষ্টেচন আহি পাইছোঁ এইটো বস্তুৰ কাৰণে। তো মই বাৰু নাখাওঁ এইটো বস্তু। এইয়া এই মালটো আমাৰ, এইটো নহ'লে থাকিব নোৱাৰে। এই পিছফালে এটা আছে, ই থাকিব নোৱাৰে, গতিকে এইকাৰণে আহিবই লাগিব। তো এতিয়া আমি পল্টন বজাৰৰ পৰা যাব ওলাইছোঁ। চাওঁ আৰু এটা জেগাত যাওঁ আমি, জৰুৰ তিনিআলিত কমাৰ্চত। তাতে কেনেকুৱা আড্ডা হৈ আছে ৰাতি 3টা বজাত, সেই বস্তুটো আমি চাম। তো গতিকে এতিয়া যিহেতু ৰাতি 3টা বাজে, 3টা বজাত কমাৰ্চত কিবা দোকান খোলা পাওঁ নেকি। আমাৰ একচুৱেলি ভাল চাহ খাব মন গৈছে, আৰু পল্টন বজাৰত যিখিনি চাহৰ দোকান আছে মানে এটাও ভাল চাহ আমি পোৱা নাই। সেইকাৰণে ভাবিছোঁ জৰুৰটোত খাম আমি। জৰুৰ তিনিআলিত যদি ভালদৰে পাই যাওঁ তাতে খাই ল'ম। তো গতিকে আমি যাব ওলাইছোঁ, চাই থাকক ভিডিঅ'। তো গাইজ আমাৰ গাড়ী এতিয়া আগুৱাই থকা নাই, পিছুৱাই গৈছে। আপোনালোকে দেখা পাইছে কিহৰ কাৰণে পিছুৱাইছে। আগত 30 টকা এটা দিব লাগে, সেইকাৰণে আমি বেক কৰি দিছোঁ গাড়ী। কাৰণ আমিতো কাষ্টমাৰ নহয়, এনেই ফুৰিবহে আহিছোঁ। গতিকে 30 টকাটো এনেই কিয়নো দিওঁ, সেইকাৰণে গাড়ীটো এতিয়া আমাৰ ঘূৰাই আছোঁ আমি। মানে গুচি আহিলোঁ পল্টন বজাৰৰ পৰা। এতিয়া আমি গৈ আছোঁ জৰুৰ তিনিআলি, মানে আমাৰ কমাৰ্চৰ ওচৰত এখন তাতে দোকান আছে, ভাল দোকান, আৰু ই ৰিক্সা লৈ আহে। যদি তাক লগ পাই যাওঁতো ভালে হ'ল, বঢ়িয়া লাল চাহ পাই যাম। তো যদি নাপাওঁ আমাৰ বেড লাগ আৰু। এতিয়াতো টাইমিংটো হ'লে 3টা বাজিয়ে গ'ল। তো চাই লওঁ কি হয়। গৈ আছোঁ আমি গাড়ীতে, স্পীডত চলি আছে। চাওক আপোনালোকে দেখা পাইছে এয়া কিমান স্পীডত চলি আছে। 80+ হৈ গৈছে, চাইছে। কাৰণ ফ্ৰী ৰাস্তাটো, সেইকাৰণে এয়া একদম ছেকা নাকা, কোনো নাই, ফাঁকা। এইয়া মেকুৰী এটা গৈ আছে চাওক। এইটোৱে কথা, চবচে ডাঙৰ কথা হ'ল এইটোৱে। এইটোৱে কথা। এইয়া চাওক আমি জৰুৰত পাইছোঁৱে, ব্ৰিজে পালোঁ আমি। নতুন ব্ৰিজখন হৈ আছে। তো উল্টা চাইডে দি যাব দিছে, এইফালে ৰাস্তা বেয়া আছে, দেখাই দিছে, কাম চলি আছে। মানে এতিয়া ক'ত আৰু দোকান পাম, নাপাম। যিহেতু ব্ৰিজৰ কাম চলি আছে, বহুত মানে লেবাৰবিলাকে কাম কৰেতো। তো সেইকাৰণে লেবাৰৰ কাৰণে চাহ দোকানটো থাকেই আৰু। এটা ই ৰিক্সা লৈ আহে দাদা এজনে, তো সেইজনক লগ পালে অলপ ভাল হ'লে হয়। তো কিবা হয় নাজানো আৰু। গৈ আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'। তো
তো গাইজ এইখন ব্ৰিজ যেতিয়া হৈ যাব নহয় বহুত ভাল লাগিব, জাম নহয় হ'ব। এতিয়া বাৰু এতিয়া চাওক ৰাতি 3টা বাজি গৈছে তথাপি যাম, কিয় এই ব্ৰিজৰ কাম চলি আছে কাৰণে। যেতিয়া আপোনাৰ ব্ৰিজখন পূৰা কমপ্লিট হৈ যাব গুৱাহাটীত একেবাৰে জামেই নাথাকিব। এইখিনি জেগাত যোনটো জাম হৈছিলে গাইজ, আপোনালোকে যদি দিছপুৰত যোৱাৰ কাৰণে 10 মিনিটৰ সময় লৈ আহে, ইয়াতে এইখিনিতে আপোনালোকৰ 1 ঘণ্টা ৰখিব লগা হৈ যায়। গতিকে এইটো ব্ৰিজ যেতিয়া কমপ্লিট হ'ব, ইয়াৰ পৰা একেবাৰে ক'ত পাইছে, চিৰিয়াখানা পাইছে নহয়। তো একদম আপোনাৰ জৰুৰ তিনিআলিৰ পৰা চিৰিয়াখানাৰ পৰা আকৌ গণেশগুৰি। তো গতিকে এইটো ব্ৰিজ কমপ্লিট হোৱাৰ লগে লগে গুৱাহাটীত কিন্তু যাম আপোনাৰ এইখিনি জেগাত, গুৱাহাটীততো যাম কেতিয়াও নকমে যিমানে ব্ৰিজ হওক। গতিকে এইখিনি জেগাৰ মানুহে ইমানখিনি শান্তি পাব আপোনাৰ কমচে কম 80%। তো গাইজ আমি যাৰ কথা কৈ আছিলোঁ ইমান সময় যে আমি ৰাতি 3টা বাজিলেও এজন মানুহ লগ পাম ৰাতি জৰুৰ তিনিআলি নতুনকৈ ব্ৰিজ নিৰ্মাণ হৈ আছে, তাৰে তলত এইখন দোকান দেখা পাইছে ই ৰিক্সা, আপোনালোকক দেখাইছোঁ আগতে মই। তো গতিকে এওঁৰ লগত অলপ সময় কথা পাতিম। তো এওঁ একচুৱেলি ভাইৰেলো হৈছে অলপ, মই নিউজত পাইছোঁ একচুৱেলি একদিন। তো এইখন দোকান দেখা দাদা, আপোনাৰ এই দোকানখন যে আপুনি কেইটা বজাৰ পৰা খোলে? ৰাতি 10টাৰ পৰা। ৰাতি 10টাৰ পৰা আপুনি কেইটালৈকে থাকে? ৰাতি 10টালৈকে। তো ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈকে, মানে দিনটো কোনো দোকান নকৰে আপুনি? তো গোটেই দিনটো কি টোপনি মাৰি থাকিব লগা হয়? তো আপোনালোকে শুনা পাইছে গাইজ, তো কিমান কষ্ট তেওঁৰ হয়। তো আপোনালোকে এজন মানুহৰ যেতিয়া কষ্ট কৰাৰ ইচ্ছা থাকে তো তেওঁ সফল হ'ব পাৰে। গতিকে আমাৰ মোতকৈ চাগে বেছি ডাঙৰ নহ'ব দাদা, তো অলপ ডাঙৰ হ'ব, কিন্তু আমাৰ এই দাদাৰ দৰে বহুত বেকাৰ ল'ৰা আছে এনেই। গতিকে এওঁৰ নিচিনা কৰি যদি কষ্ট কৰে এটা ৰাতিত কমচে কম তেওঁৰ যোনখিনি কষ্ট কৰে তেওঁৰ ফল নিশ্চয় পায়। আপোনাৰ এনেই মেক্সিমাম ৰাতিখন যে আপুনি দোকানটো কৰে আপোনাৰ কিমান মান থাকে? একচুৱেলি সুধিব নালাগে আপোনাৰ পাৰ্চনেলি কথা, মই তথাপি আপোনাক সুধিছোঁ। চলিব পাৰে, চলি আছে কথা। তো এই দোকানখনত চব পায় নেকি? কি পায় আপোনাৰ দোকানত? পায়, পাণ পায়, চাহ পায়, লগতে ক'ল্ড ড্ৰিংকছ পায়। তো পাণ চাহ আপোনাৰ ক'ল্ড ড্ৰিংকছ, তাৰপিছত তামোল চামোল গোটেই আদি একদম। আপোনালোকে শুনা পাইছে গাইজ। তো ৰাতি 3টা বজাত কিন্তু আপোনালোকে 3টা-4টা বজাত, এতিয়া চাগে 3:30 বাজিছে, মই আপোনালোকক দেখাই দিছোঁ কেইটা বাজিছে। এতিয়া চাওক 3:37 হৈছে। তো এতিয়ালৈকে দোকানখন খোলা আছে। আপুনি 6টালৈকে এওঁ থাকে ইয়াতে। তো কেতিয়াবা কমাৰ্চৰ গেটৰ ওচৰতো থাকে, মানে কমাৰ্চতো বহে। তাৰপিছত ইয়াতে যিহেতু ব্ৰিজৰ কাম চলি আছে জৰুৰ তিনিআলিত, তো ইয়াতে অলপ ভিৰটো বেছি হৈ থাকে, গোটেই লেবাৰবিলাকে খায়। তো সেই হিচাপে এওঁৰ ইয়াতে অলপ ভাল লোকেশ্যন। তো গতিকে বহুত মানুহ আহি কেনে খোৱা লোৱা কৰে। তো এজন দাদা আহিছে, আপোনালোকে এই দোকানখন থাকাতে ভাল পায়নে বেয়া পাইছে? বহুত ভাল লাগছে, বহুত। আপোনালোকৰতো সুবিধা হয় বহুত। বহুত সুবিধা। তো এই দাদাৰ কথা শুনা পাইছে, এওঁলোকেও মানে ৰাতি দোকান বিচাৰি নাপায়। তো গতিকে এওঁলোকে দোকানখনত আহে, খায় চাহ পানী কিবা কিবি খায়। তো কষ্ট কৰে, মানুহজন বহুত কষ্ট কৰে। আপোনালোকে ব্যৱহাৰ কৰিব নালাগে, ধুনীয়াকৈ ইনকাম কৰি নিজৰ ইনকাম চৰ্চা নিজে ওলাই আছে। আপোনালোকে ধুনীয়াকৈ বুজি পাওক যে এইজন মানুহ কষ্ট কৰি খাই আছে, আৰু এইজন মানুহে আমাক এই ৰাতি চাহ 3 কাপ দিব, আমি ধুনীয়াকৈ খাম। আৰু এই মানুহজনক আমি ধুনীয়াকৈ পইচা বিৱৰণ কৰি কিনে ধুনীয়াকৈ নিজে বাসস্থান মানে ৰাতি 10টাৰ পৰা আপোনাৰ ৰাতিপুৱা 6টা বজালৈকে দোকানখন খোলা থাকে। আপোনাৰ এই দোকানখন কৰি কেনে আপোনাৰ মানে পূৰা চলেনে সম্পূৰ্ণ পৰিয়াল? মোটামুটি মানে তথাপি একো দিগদাৰ নহয় আৰু চলি আছে। আপুনি যে এই গাড়ীখন মানে আমাৰ ই ৰিক্সাখন যে লৈছে, তো এইখনতো এই দোকানৰ কাৰণেই লৈছে নে আগতে কিবা বেলেগ ভাড়া মাৰিছিলে ই ৰিক্সা? কেইদিনমান চলাইছিল, তাৰপিছত দোকান বনাই দিলে। আপোনাৰ কেনেকৈ টেকনিকটো আহি গ'ল মাথাত যে এইখন দোকান বনাই দিলে চলিব বুলি? আগতে মই দোকান কৰিছিলোঁ, কিন্তু এইটো অলপ ৰিস্কতে পৰিছে। তাৰপিছত মই ভাবিলোঁ এইখনত অলপ কষ্ট, এইখনত যদি বনাই দিওঁ যিহেতু আৰাম মানে কি গোটেই ৰাতিটো কষ্টই হয় আপোনাৰ? হয়, মানে এনে চলাটো মানে বা মানে পাব্লিক আনা নিয়াতকৈ বেছি প্ৰফিট হয় ইয়াতে আপোনাৰ? কষ্ট যিখিনি হয় সেইখিনি ফল পাই যায় আপুনি? সেইটোতো প্ৰফিট হয়, কথাটো হ'ল কি কথা বাৰ্তা শুনিব লাগে, গাড়ী মটৰত ইমান যাম। মানে পাব্লিকৰ কথা শুনিব লাগে, মানে ভাড়া লৈ কিনে কেংমেং হৈ থাকে। তো সেইকাৰণে আপুনি দিমাগটো খটাই দিছে যে দোকানখন কৰিলে ভাল হ'ব। তো আপোনাৰ আৰামত আপুনি থাকে ক'ত? ইয়াতে ক'ৰবাত থাকেনে? ভাস্কৰনগৰত থাকে ন? আপোনাৰ কোনো টেনশ্যন নাই আৰু? অৰিজিনেল ঘৰ ক'ত আপোনাৰ? নলবাৰী ক'ত? নলবাৰী পূব কালাগুচিত ঘৰ আপোনাৰ? আৰু ওচৰতে। তো গাইজ আপোনালোকে শুনা পাইছে, যদি আপোনালোকৰো এনেকুৱা দিমাগ আছে কৰি ল'ব পাৰে দোকানখন। দাদাৰ পৰা বুদ্ধি অলপ লৈ ল'ব আহি কেনে জৰুৰ তিনিআলি ব্ৰিজৰ তলত। মানে আমাৰ কিমান অসমতে বাহিৰত যোৱাত চাই ইয়াতে গুৱাহাটীতো কিমান পইচা আছে ন? হয়, কিবা এটা কৰিলে ভালে আৰু বাহিৰত যোৱাত চাই। তো দাদা এইটো ভাল কথা কৈছে। আমাৰ যিমান
এতিয়া ধৰক এই বহুত ডেকা ল'ৰাবোৰে বাহিৰত যায়, কেৰেলা বা অন্ধ্ৰপ্ৰদেশ বা আপোনাৰ বিভিন্ন ঠাইত মুম্বাই কোম্পানীত কাম কৰি খায়। তো গতিকে কোম্পানীত গ'লে মাহত 15,000 বা 10,000 টকা চেলাৰী পায়। তো 1 বছৰ 2 বছৰ পিছত ঘৰত আহিব লাগে তাৰ পৰা। তো গতিকে এওঁ দোকানত ইয়াতে থাকি কেনে আপোনাৰ ডেইলি 1,500 টকা কামাই আছে, নিজৰ ঘৰত থাকি কেনে কোনো টেনশ্যন নাই। তো সেই হিচাপে দাদাই বঢ়িয়া এটা কথা কৈছে যে বাহিৰত যোৱাতকৈ আপোনালোকে এনেকুৱা এটা দিমাগ খটাব পাৰে আৰু নিজে দোকান খুলি কেনে বিন্দাছ চলিব পাৰে। তো আপোনালোকে শুনা পাইছে, দাদাই বঢ়িয়া বুদ্ধি দিছে। কিছুমান মানুহ হ'লে নক'লে হয় কিমান কি হয় নহয়, তো এওঁ পূৰা খোলাকৈ কৈ দিছে, আপোনালোকে শুনাই পাইছে। তো গাইছ আমি এতিয়া ঘূৰি ফাইনেলি আহি পালোঁ। আপোনালোকে দেখা পাইছে এয়া গাড়ী আমাৰ ৰখিলে। তো এতিয়া আমি আজিৰ কাৰণে সমাপ্ত। ভিডিঅ'টো ইমানতে আমি শেষ কৰিম। আপোনালোকে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে ফেচবুকটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।